গাইজ আকৌ আহিলোঁ আজি কাৰণে নতুনকৈ ভিডিঅ' এটা লৈ কিনে মানে কি জব পোষ্ট ওলাইছে। তো আজি ওলাইছে BCPL ডিব্ৰুগড়ত ওলাইছে 27টা পোষ্ট ওলাইছে। লাষ্ট ডেট হৈছে আপোনালোকৰ 17 তাৰিখ 6 মাহ 2025। 16 তাৰিখে ওলাইছিলে, পটককৈ গুচি যায় এনেকুৱা ভেকাঞ্চিবোৰ। বঢ়িয়া আছে জব কেইটা, মানে পূৰা বঢ়িয়া চেলেৰি দিব আপোনালোকক। ফাৰ্ষ্ট জবটো ওলাইছে আপোনাৰ ডেপুটি জেনেৰেল মেনেজাৰত ওলাইছে, BCPLতে ওলাইছে, ফায়াৰ এণ্ড ছেফটি ডিপাৰ্টমেণ্টত। পোষ্ট হৈছে অকল এটা E6 গ্ৰেড পে স্কেল আপোনালোকক 1 লাখৰ পৰা 2,60,000লৈকে দিব। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী থাকিব লাগিব। ইঞ্জিনিয়াৰিঙত বেচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰু ফায়াৰ এণ্ড ছেফটি উইথ মিনিমাম 55% থাকিব লাগিব। Preference will be given to candidates having 1 year diploma in industrial safety from the Central Labor Institute recognized by the government. তো যদি সেইটো নাথাকে তেনেহ'লে আপোনালোকে মানে বেলেগ কিবা এক্সপিৰিয়েঞ্চ থাকিলেও হ'ব। মানে এক্সপিৰিয়েঞ্চ 20 years থাকিব লাগিব। পোষ্ট কোৱালিফিকেশ্যন এক্সিকিউটিভ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। GET, ET আৰু MT থাকিব লাগিব। গভৰ্ণমেণ্ট ছেক্টৰ নহ'লে পাব্লিক ছেক্টৰ কোনোবা এটাত মানে থাকিলেই হ'ল মানে এক্সপিৰিয়েঞ্চ। আৰু পে স্কেলটো ভাল হ'ব লাগিব। সেইকাৰণে 1 লাখ মানে মুঠতে 1.5 লাখৰ পৰা 1 লাখৰ পৰা 2.5 লাখৰ ভিতৰত চেলেৰি দি দিব। আৰু নেক্সট পোষ্ট কেইটা হৈছে 15টা পোষ্ট ওলাইছে ছিনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেলত। তো গ্ৰেড থাকিব আপোনাৰ E1 পে স্কেল ৰিচ 50,000ৰ পৰা 1,60,000ৰ ভিতৰত চেলেৰি দিব। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন কেমিকেল টেকন'লজি উইথ মিনিমাম 60% হ'ব লাগিব। এক্সপিৰিয়েঞ্চ 1 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব MT, ET আৰু GET লাইনত। তো ছিনিয়ৰ অফিচাৰ এটা পোষ্ট ওলাইছে কণ্ট্ৰেক্ট আৰু প্ৰচিউৰমেণ্ট। নাম্বাৰ অফ পোষ্ট এটা। তো গ্ৰেড হ'ব E1 পে স্কেল 50,000ৰ পৰা 1,60,000ৰ ভিতৰত। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% থাকিব লাগিব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ হেভিং 2 years MBA উইথ স্পেচিয়েলাইজেশ্যন ইন মেটেৰিয়েল মেনেজমেণ্ট। এক্সপিৰিয়েঞ্চ 1 year of post qualification executive experience including experience GET, ET আৰু MT। আৰু নেক্সট পোষ্টটো হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলত। তো নাম্বাৰ অফ পোষ্ট এটা। গ্ৰেড পে হৈছে 50,000ৰ পৰা 1,60,000। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স উইথ মিনিমাম 60% থাকিব লাগিব। আৰু GET, ET, MT লাইনত 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট পোষ্টটো হৈছে দুটা আছে। নেক্সট পোষ্ট ছিনিয়ৰ অফিচাৰ ফাইনেন্স এণ্ড একাউণ্টছত পে স্কেল আপোনাৰ দিব 50,000ৰ পৰা 160,000। এডুকেশ্যন কোৱালিফিকেশ্যন CA থাকিব লাগিব, ECWA or BCom with minimum 60%, 2 years MBA with specialization in finance with minimum 60% থাকিব লাগিব। আৰু সেই একে এক্সপিৰিয়েঞ্চ 1 year of experience থাকিব লাগিব ET আৰু MT in line। তো ছিনিয়ৰ ইঞ্জিনিয়াৰ ইনষ্ট্ৰুমেণ্টেশ্যনত থাকিব 3টা পোষ্ট। তো গ্ৰেড পে দিব আপোনাৰ 50,000ৰ পৰা 160,000 160 লাখৰ 160,000ৰ ভিতৰত দিব। মানে এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন ইনষ্ট্ৰুমেণ্টেশ্যন আৰু 60% মিনিমাম থাকিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব 1 year GET, ET আৰু MT লাইন। তাৰপিছত ছিনিয়ৰ ইঞ্জিনিয়াৰ ইনফৰমেশ্যন টেকন'লজিত এটা পোষ্ট ওলাইছে। তাতকৈ বেচেলাৰ ডিগ্ৰী লাগিব আৰু পে স্কেল আপোনালোকক দিব 50,000ৰ পৰা 160,000ৰ ভিতৰত। 60% থাকিব লাগিব MCA। তো এক্সপিৰিয়েঞ্চ 1 year থাকিব লাগিব GET, ET আৰু MT। ছিনিয়ৰ অফিচাৰ মাৰ্কেটিং নাম্বাৰ এটা পোষ্ট ওলাইছে। তো E1 পে স্কেল 50,000ৰ পৰা 160,000ৰ ভিতৰত দিব। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% and 2 years MBA with specialization in marketing with minimum 60% experience থাকিব লাগিব 1 year post qualification executive experience including experience as GET, ET আৰু MT in line। তো senior engineer mechanical number of post এটা। pay grade E1 pay scale 50,000 per 160,000। education qualification bachelor degree in engineering and mechanical production and industrial manufacturing mechanical and automobile with minimum 60% experience 1 year post qualification executive experience including experience of GET, ET and MT in line। তো অফিচাৰ লেবৰেটৰী অফিচাৰ থাকিব এটা ওলাইছে। পে স্কেল 40,000 পৰা 140,000ৰ ভিতৰত। এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী ইন কেমেষ্ট্ৰি উইথ মিনিমাম 60% এক্সপিৰিয়েঞ্চ মিনিমাম 2 years পোষ্ট কোৱালিফিকেশ্যন ছুপাৰভাইজাৰী ইন লাইন এক্সপিৰিয়েঞ্চ ইন লেবৰেটৰী ফাংচনছ petrochemical plant and hydrogen refinery oil refinery etc এইবোৰ মানে include BE, BTech and BSc engineering।
তো এজ ৰিলেক্সেশ্যন পাৰ্চ ইয়েৰ 5 বছৰ দিয়া আছে, OBC কাৰণে 3 বছৰ, PWBD কাৰণে 10 years আৰু PWBD OBC কাৰণে 13 years, PWS SC ST কাৰণে 15 years দিয়া আছে। তো এপ্লিকেশ্যন ফিজ কেণ্ডিডেটছ বিলংিং টু জেনেৰেল EWS OBC কেটেগৰী 600K দিব লাগিব, ST SC কাৰণে একো দিব নালাগে। তো যদি এপ্লাই কৰিব বিচাৰে ন তেনেহ'লে এইটো লিংকটো দিম মই তলত, আপোনালোকে এপ্লাই কৰিব পাৰে, এলিজিবল কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। 6 মাহ 2025 লাষ্ট ডেট আছে। তো যদি কোনোবাই বিচাৰে BCPL তো ভিডিঅ' লিংক চিংক চব মই দি দিম, আপোনালোকে চাই ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে ন তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব। ভিডিঅ'টো দীঘলীয়া হৈছে তথাপি মানে বনাইছোঁ কেলৈ কি পোষ্ট বেছি ওলাইছে ন, BCPL জেনেৰেল পোষ্ট সেইখিনি যদি কোনোবাই এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি দিব। তো লাইক কৰাকৈ নাযাব ভিডিঅ'টো। তো বাই।